নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া আমাৰ জিপছাম চিলিঙৰ কাম চলি আছে আৰু আমি বৰ্তমান কাম কৰি আছোঁ এতিয়া চিপাজাৰত। এইখন হ'ল ছাইডৰ যিখন ট্ৰেখন ফিটিং হৈ আছে। ট্ৰেখন ফিটিং হোৱাৰ পাছত আৰু দেখুৱাই আছোঁ আপোনালোকে চাব। আৰু ট্ৰেখন ইটো ছাইডতো লগাব আছে, এক ছাইডেহে লগাই আছে। ইটো ছাইডত লগোৱা হোৱাৰ পাছত সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ পাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ, তেতিয়াহ'লে সকলোবোৰ দেখিবলৈ পাব। আৰু এই ছাইডত ট্ৰে বিট লগাবৰ কাৰণে কাটিং কৰি আছে বৰ্ড। আৰু মই কাটি আছিলোঁ তলত মাৰিবৰ কাৰণে বৰ্ড। ইয়াত ট্ৰেখনৰ তলৰ বৰ্ডখন মৰাৰ পাছত সমান কৰি ফিনিচিং কৰি লৈছোঁ। আৰু এইটো ছাইড কাটা হোৱাৰ পাছত ইটো ছাইডো কাটিলোঁ সমান কৰি লৈ। আৰু ইয়াত সম্পূৰ্ণ ট্ৰেখন হোৱাৰ পাছত ইটো ছাইডত এটা গেপছ আছে, এইটো যিটো গেপছ আছে তাতে 3টা বিট হ'ব আৰু ইটো ছাইডতো 3টা বিট হ'ব। আৰু এইজন হ'ল ভিগুদা আৰু এইজন হ'ল উমেশ দা। তেওঁলোকৰ আণ্ডাৰতে কামটো চলি আছে, অসম ইণ্টেৰিয়ৰ্ছ। আৰু এইজন আমাৰ মিস্ত্ৰী পেৰিছ লগাই আছে। আৰু এইফালে আমাৰ উমেশ দাই POP পেৰিছ বনাই আছে। আৰু এইফালে জইনবিলাকত জইন টাইপ লগাই লৈ কিনে পেৰিছ লগাই আছে। আৰু এইখিনি যিটো নেকি ট্ৰেৰ লগত গেছ এটা আছে, মই কৈছোঁৱে তাতে 3টা বিট নামিব। আৰু সম্পূৰ্ণ ডিজাইনটো হোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাবই। আৰু এইফালে এটা ফেনৰ বক্স হ'ব আৰু আগত দিগেও এটা ফেনৰ বক্স হ'ব, 2টা ফেন থাকিব। মাজতো আমি জুখি কিনে চেণ্টাৰটো ওলাই ল'লোঁ। এইটো ছাইডত এটা ফেনৰ বক্স হ'ব এইখিনিত, আৰু এইটো ছাইডত এটা ফেনৰ বক্স হ'ব। আৰু এইটো হ'ল জইনবিলাকৰ লগাবৰ কাৰণে POP পেৰিছ। পেৰিছটো লগাব লাগে, নহ'লে জইনবিলাক ফাটাৰ চান্স থাকে। জইনবিলাকত মানে পেৰিছটো মাৰি লওঁ আমি এইবিলাক। এইটো ফেনৰ বক্সটো লগাবৰ কাৰণে কাটিং কৰি আছে। ফেনৰ হুক লগাব চেণ্টাৰ মিলাই লৈ কিনে। এইকেইটা কাটিং কৰি কিনে ফেনৰ হুককেইটা লগাই ল'লোঁ। ফেনৰ হুককেইটা লগাই কিনে এতিয়া তাৰ কাৰণে বক্সৰ কাৰণে বৰ্ড কাটিম এতিয়া আমি। এইটো এটা ফেনৰ বক্স ফিটিং হ'ল আৰু এটা ফিটিং হ'ব আছে সেইখিনিত। আৰু আমি জোখ লৈ কিনে বৰ্ড কাটিয়ে থৈ দিছোঁ। আৰু বৰ্ডখন যাব ওপৰত এইখনৰ নিচিনাকৈ, যিটো তলৰ টপটো। সেয়া কামটো শেষ হোৱাৰ পাছত আমি সম্পূৰ্ণ পেৰিছ মাৰি ল'লোঁ জইনে। এতিয়া কাম আছে বাকী মানে পৰ্টিঙৰ। আমাৰ কাম ফিনিচিং হৈ গৈছে। আৰু যদি আপোনালোকে PVC জিপছাম বা 2x2 চিলিং লগাব বিচাৰে তেনেহ'লে মই ডিছপ্লে নাম্বাৰ দিয়ে দিছোঁ, কল কৰিব পাৰে। আৰু এয়া আমাৰ কাম ক্লিয়াৰ হৈ গ'ল। আৰু পেৰিছ লগাই আমাৰ কাম ক্লিয়াৰ হৈ গ'ল। তাৰপিছত কাম আছে বাকী কালাৰ সম্পূৰ্ণ হোৱাৰ পাছত ডিজাইন হ'ব এইটো।